সকলোকে মেথছ পাঠশালালৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ বহুপদ পাঠটোৰ অনুশীলনী 2.5ৰ 8 আৰু 9 নম্বৰ প্ৰশ্নকেইটা। তো 8 নম্বৰত দিয়া আছে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা। ইয়াৰ 1 নম্বৰত আছে 8a³ প্লাছ b³ প্লাছ 12a² b প্লাছ 6ab²। গতিকে এইখিনিৰ আমি কি কৰিব লাগে? উৎপাদক বিশ্লেষণ কৰিব লাগে। তো এইটো উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমাৰ অবেদ যেটো 6 আছে সেইমতে কৰিলে সহজ হ'ব, কিয়নো অবেদ 6 আছিল। অবেদ 6 আছিল আমাৰ কি আছিল? a প্লাছ b হোল কিউব। কিতাপত x প্লাছ y হোল কিউব আছে, গতিকে x প্লাছ y বা a প্লাছ b হোল কিউব একেই কথা। গতিকে আমি লিখিব পাৰোঁ a কিউব প্লাছ b কিউব প্লাছ 3a² b প্লাছ 3ab²। গতিকে আমি এইমতে ইয়াক সমাধান কৰিব লাগিব। তো ইয়াত চোৱা, আমি 8 আছে, গতিকে 8ৰ আমি ঘনমূল কিমান লিখিব পাৰোঁ? 2। গতিকে আমি 2x যদি আমি হোল কিউব কৰোঁ কিমান হ'ব? 8a³ হ'ব প্লাছ b³ প্লাছ সূত্ৰমতে কি হ'ব? 3a² মানে কিমান আছে? এর মান আছে আমাৰ 2a হোল স্কোয়ার ইন্টু b আমার কি আছে? b প্লাস 3a আমার 2a ইন্টু b হল আমার কি? b² গতিকে আমি ইয়াক আমি কি ভাঙিছোঁ? এই 8a কিউবক আমি ভাঙিব 2a হোল কিউব প্লাস b³ হ'ব প্লাস 3a² মানে 2a হোল স্কোয়ার প্লাস ইন্টু b প্লাস 3ab² মানে 2a আৰু b হল আমাৰ b। গতিকে আমাৰ সূত্ৰমতে কি হয়? a³ প্লাস b³ প্লাস 3a² b প্লাস 3ab²। গতিকে আমি কি লিখিব পাৰোঁ? a প্লাস b হোল কিউব। গতিকে a মানে আমাৰ কিমান? 2a প্লাস b মানে হ'ব আমাৰ b। গতিকে ইয়াক আমি লিখিব পাৰোঁ 2a প্লাস b হোল কিউব। গতিকে যেহেতু ইয়াত আমাৰ কিউব আছে, গতিকে কিউবে কি বুজায়? 3বাৰ বুজায়। গতিকে এইখিনিক আমি 3বাৰ লিখিব লাগিব। 2a প্লাস b হোল ইন্টু 2a প্লাস b হোল ইন্টু 2a প্লাস b। গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান। এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো লয়। ইয়াৰে 2 নং প্ৰশ্নটো আছে 8a³ মাইনাছ b³ মাইনাছ 12a² b প্লাছ 6ab²। গতিকে ইয়াক আমি a মাইনাছ b হোল কিউবত ভাঙিব লাগিব। a মাইনাছ b হোল কিউব ইকুৱেল a³ মাইনাছ b³ মাইনাছ 3a² b প্লাছ 3ab²। গতিকে আমি এই সূত্ৰমতে ভাঙিব লাগিব। তো ইয়াত 8ৰ ঘনমূল কিমান হ'ব? 2 আৰু a কিউবৰ হ'ব a। গতিকে 2a আমি হোল কিউব কৰিব পাৰোঁ মাইনাছ b³ মাইনাছ সূত্ৰমতে কি আহিব আমাৰ? 3 ইন্টু a² মানে আমাৰ 2a হোল স্কোয়ার ইন্টু b মানে কি আহিব? আমাৰ b আহিব, ইয়াত b আছে, bৰ মান 3a² b প্লাছ 3a হ'ল আমাৰ কিমান? 2a ইন্টু b²। গতিকে a³ মাইনাছ b³ মাইনাছ 3a² b প্লাছ 3ab² এইখিনি সমান আমি কি লিখিব পাৰোঁ? a মাইনাছ b হোল কিউব। গতিকে ইয়াৰ মান আমাৰ ইয়াত কিমান আছে? 2a মাইনাছ bৰ মান আমাৰ b আছে, গতিকে 2a মাইনাছ b হোল কিউব। গতিকে কিউবে কি বুজায়? 3বাৰ বুজায়। গতিকে এইটো আমি কি কৰিব লাগিব? 3বাৰ লিখিব লাগিব। 2a মাইনাছ b হোল ইন্টু 2a মাইনাছ b টু 2a মাইনাছ b। গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান। এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো লৈ। গতিকে 3 নম্বৰটো চোৱাত কি আছে? 27 মাইনাছ 125a³ মাইনাছ 130a প্লাছ 225a²। গতিকে এইটো আমি কি কৰিব লাগিব? যিহেতু ইয়াতো মাইনাছ আছে ইয়াতো, গতিকে কি কৰিব লাগিব? a মাইনাছ b হোল কিউবত ভাঙিব লাগিব। গতিকে a মাইনাছ b হোল কিউব সূত্ৰটো কি আছিলে আমাৰ? a³ মাইনাছ b³ মাইনাছ 3a² b প্লাছ 3ab²। গতিকে আমি সেই হিচাপে নিব লাগিব। এতিয়া চোৱা 27ৰ ঘনমূল আমাৰ কিমান? 3³ মাইনাছ আৰু 125ৰ ঘনমূল হ'ল আমাৰ 5 আৰু এই ঘনমূল হ'ল আমাৰ a। গতিকে আমি 5a হোল কিউব কৰিলে কিমান হ'ব? 125 হ'ব মাইনাছ 3a²। গতিকে 3 সূত্ৰমতে আহিব 3 ইন্টু a² মানে কিমান আমাৰ? 3² ইন্টু b আমাৰ কিমান আছে? 5a প্লাছ 3a কিমান আমাৰ? a হ'ল আমাৰ 3 ইন্টু b² মানে 5a হোল স্কোয়ার।
গতিকে এইটো আমাৰ কিহত পৰিছে a কিউব মাইনাছ b কিউব মাইনাছ 3a স্কুৱেৰ b প্লাছ 3a b স্কুৱেৰ সমান সমান আমি কি লিখিব পাৰোঁ a মাইনাছ b হোল কিউব গতিকে আমাৰ কিমান আহিব 3 মাইনাছ b আহিব 5a 3 মাইনাছ 5a হোল কিউব গতিকে কি হ'ব কি বুজায় তিনিবাৰ বুজায় গতিকে এইটো তিনিবাৰ লিখিব লাগিব 3 মাইনাছ 5a ইনটু 3 মাইনাছ 5a 3 মাইনাছ 5a এইখিনি হ'ব এইটো প্ৰশ্ন সমাধান এতিয়া আহা ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ তো ইয়াৰে 4 নং প্ৰশ্নটো চোৱা ইয়াত কি আছে 64a কিউব মাইনাছ 27b কিউব মাইনাছ 144a স্কুৱেৰ b প্লাছ 108a b স্কুৱেৰ গতিকে ইয়াক আমি কি কৰিব লাগিব a মাইনাছ b হোল কিউবত ভাঙিব লাগিব গতিকে a মাইনাছ b হোল কিউবটো আমাৰ কি আছিল a minus b whole cube equal a cube minus b cube minus 3a square b plus 3a b square গতিকে আমি এই হিচাপে ভাঙিব লাগিব এতিয়া চোৱা আমি জানো 64 ৰ ঘনমূল কিমান 4 আৰু এর ঘনমূল হল আমাৰ এই গতিকে 4a whole cube minus 27 হল আমাৰ 3 গতিকে b আহিব 3b whole cube minus a cube minus b cube minus 3a square মানে কিমান আহিব 4a whole square into b আহিব কিমান আমাৰ 3b plus 3a square মানে 3a into b square মানে 3b whole square গতিকে a cube minus b cube minus 3a square b plus 3a b square এইখিনি সমান আমি কি লিখিব পাৰো a minus b whole cube গতিকে মানে কিমান আমাৰ 4a minus b হল আমাৰ 3b whole cube গতিকে আমি এইখিনি কি লিখিব পাৰো 4a minus 3b whole cube যেহেতু কিউবে কি বুজায় তিনিবাৰ বুজায় গতিকে এইটো আমি কি কৰিম তিনিবাৰ লিখিম 4a minus 3b whole into 4a minus 3b into 4a minus 3b এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান গতিকে ইয়াৰ পিছত আহা ইয়াৰ অন্তিমটো প্ৰশ্নলৈ 5 নং প্ৰশ্নত কি আছে 27p cube minus 1 by 216 minus 9 by 2p square plus 1 by 4p গতিকে আমি এইটো কি কৰিব লাগিব a minus b হোল কিউবত ভাঙিব লাগিব গতিকে 27p ৰ ঘনমূল কিমান হ'ব 3p হোল কিউব মাইনাছ 1 ৰ ঘনমূল 1 আৰু 2 হলৰ ঘনমূল 6 গতিকে 1 by 6 হোল কিউব মাইনাছ 3 হতে মতে কি হ'ব 3 into a square মানে 3p whole square into b মানে হল আমাৰ 1 by 6 plus 3a হল 3p into b square মানে 1 by 6 whole square গতিকে আমি কি ভাঙিলো a cube minus b cube minus 3a square b plus 3a b square গতিকে এইখিনি সমান আমি কি লিখিব পাৰো a minus b whole cube গতিকে আমাৰ কি হ'ব 3p minus b হবে 1 by 6 whole cube গতিকে কি বুজায় তিনিবাৰ বুজায় গতিকে এটা আমি কি কৰিব লাগিব তিনিবাৰ লিখিব লাগিব হে লিখা 3b minus 1 by 6 whole into 3p minus 1 by 6 whole into 3b minus 1 by 6 গতিকে এইখিনি হ'ব এইটো প্ৰশ্ন সমাধান এতিয়া হা ইয়াৰে 9 নং প্ৰশ্নটোলৈ 9 নং প্ৰশ্নত কি আছে সত্যাপন কৰা 9 একত আছে x cube plus y cube equal x plus y whole into x square minus xy plus y square গতিকে এইখিনি আমি কি কৰিব লাগে সত্যাপন কৰিব লাগে গতিকে ইয়াত চোৱা আমাৰ বাওপক্ষত কি আছে x cube plus y cube আৰু সপক্ষত আছে x plus y whole into x square minus xy plus y square গতিকে আমি এইখিনি কি কৰিব লাগে সত্যাপন কৰিব লাগে তাৰমানে দুইফালে একে বনাব লাগে গতিকে আমি কি লম সপক্ষ লম right hand side কি আছে ইয়াত x plus y whole into x square minus xy plus y square গতিকে ইয়াত চোৱা x plus y খিনিৰ লগত কি হৈ আছে
পূৰণ হৈ আছে গতিকে আমি এইখিনি কি কৰিম পূৰণ কৰিম পোনপ্ৰথমতে আমি এক্সৰে এইখিনি পূৰণ কৰিম এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ প্লাছ এতিয়া এই ৱাইৰে কি কৰিম আমি এইখিনি পূৰণ কৰিম ৱাই ইনটু এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ গতিকে আমি যদি এক্সৰ লগত এক্স স্কুৱেৰ পূৰণ কৰোঁ কি হ'ব এক্স কিউব হ'ব প্লাছে মাইনাছে মাইনাছ এক্স ইনটু এক্স কি হ'ব এক্স স্কুৱেৰ লগত এটা ৱাই আহিব প্লাছ এক্স ৱাই স্কুৱেৰ গতিকে কি হ'ব পূৰণ কৰিলে এক্স ৱাই স্কুৱেৰ হ'ব প্লাছ আমি যদি এক্স স্কুৱেৰ ৱাইৰ লগত এক্স স্কুৱেৰ পূৰণ কৰোঁ কি হ'ব এক্স স্কুৱেৰ ৱাই মাইনাছ ৱাই এক্স ৱাইৰ লগত পূৰণ কৰিলে কি হ'ব এক্স ৱাই ইনটু ৱাই কি হ'ব ৱাই স্কুৱেৰ প্লাছ ৱাই ইনটু ৱাই স্কুৱেৰ কি হ'ব ৱাই কিউব গতিকে আমি এইখিনি পালোঁ এতিয়া চোৱা এই এক্স স্কুৱেৰ ৱাই মাইনাছত আছে আৰু ইয়াত এক্স স্কুৱেৰ কি আছে প্লাছ আছে গতিকে এইটো কেঞ্চেল যাব আৰু এক্স ৱাই স্কুৱেৰ কি আছে প্লাছ আছে আৰু ইয়াত চোৱা এক্স ৱাই স্কুৱেৰ কি আছে মাইনাছ আছে গতিকে মাইনাছ প্লাছ কেঞ্চেল সেই ইয়াত কি থাকিল আমাৰ এক্স কিউব প্লাছ আৰু ইয়াত কি বাকী থাকিল ৱাই কিউব গতিকে এইখিনি চোৱা আমাৰ কি আছিল বাবক্ষ কি আছিল এক্স কিউব প্লাছ ৱাই কিউব আছিল গতিকে এইখিনি লিখি দিয়া লেফ্ট হেণ্ড ছাইড গতিকে এইখিনি এইটো প্ৰশ্নৰ সমাধান হ'ব ইয়াৰে 2 নং প্ৰশ্নটো হ'ল এক্স কিউব মাইনাছ ৱাই কিউব ইকুৱেল এক্স মাইনাছ ৱাই হোল ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ গতিকে এইখিনি কি কৰিব লাগে আমি সমাধান কৰিব লাগে এতিয়া চোৱা ইয়াৰ আমাৰ সপক্ষত কি আছে এক্স মাইনাছ ৱাই হোল ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ গতিকে এইখিনি সমাধান কৰি আমি কি বনাব লাগে বামপক্ষ এইখিনি বনাব লাগে তো আমি পুনতে কি কৰিম ৰাইট হেণ্ড ছাইড ল'ম ৰাইট হেণ্ড ছাইড ইকুৱেল কি আছে আমাৰ এক্স মাইনাছ ৱাই হোল ইনটু এক্স স্কুৱেৰ মাইনাছ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ তো আমি পোনপ্ৰথমতে কি কৰিম এই এক্সেৰে এইখিনি পূৰণ কৰিম এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ মাইনাছ এতিয়া এই ৱাইৰে কি কৰিম আমি আকৌ এইখিনি পূৰণ কৰিম ৱাই ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ এতিয়া চোৱা আমি যদি এক্স স্কুৱেৰক যদি আমি এক্সৰে পূৰণ কৰোঁ কি হ'ব এক্স কিউব প্লাছ এক্স ইনটু এক্স কি হ'ব এক্স স্কুৱেৰ লগত এটা ৱাই আহিব প্লাছ এক্স ইনটু ৱাই স্কুৱেৰ গতিকে কি হ'ব এক্স ৱাই স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ ৱাইৰ লগত এক্স স্কুৱেৰ পূৰণ কৰিলে কি হ'ব এক্স স্কুৱেৰ ৱাই গতিকে এক্স স্কুৱেৰ ৱাই প্লাছে মাইনাছে মাইনাছ ৱাই ইনটু এক্স কি হ'ব ৱাই এক্স কি লিখিব এক্স আগত লিখিম এক্স ৱাই ইনটু ৱাই ৱাই স্কুৱেৰ মাইনাছ ৱাই ইনটু ৱাই স্কুৱেৰ কি হ'ব ৱাই কিউব এতিয়া চোৱা আমাৰ ইয়াত কি আছে এক্স প্লাছ এক্স স্কুৱেৰ ৱাই আছে আৰু ইয়াত আছে মাইনাছ এক্স স্কুৱেৰ মাইনাছ প্লাছ কেঞ্চেল আৰু ইয়াত চোৱা এক্স স্কুৱেৰ ৱাই এক্স ৱাই স্কুৱেৰ কি আছে প্লাছৰ আছে আৰু ইয়াত কি আছে এক্স ৱাই স্কুৱেৰ মাইনাছৰ আছে গতিকে প্লাছৰ আৰু মাইনাছৰ কেঞ্চেল ইয়াত কি থাকিল আমাৰ এক্স কিউব মাইনাছ ইয়াত কি থাকিল আমাৰ ৱাই কিউব গতিকে আমাৰ বামপক্ষ কি আছিল বামপক্ষ আছিল এক্স কিউব মাইনাছ ৱাই কিউব গতিকে এইখিনি আমি লিখিব পাৰোঁ সমান লেফ্ট হেণ্ড ছাইড গতিকে এইখিনি হ'ব এইটো প্ৰশ্নৰ সমাধান তোমালোকে এনেধৰণৰ ভিডিঅ' আৰু পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা